এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছো সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। দুৰ্গা পূজাৰ সময়তে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে আহি গ'ল ভাল খবৰ। মাত্ৰ দুদিনৰ পিছতে শিক্ষাৰ্থীসকলৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। গতিকে 6 অক্টোবৰলৈ সকলোৱে অপেক্ষা কৰি আছে। দুৰ্গা পূজাৰ সময়তে ৰাজ্যৰ শিক্ষাৰ্থীসকলে 2 লাখৰো অধিক শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী ধন। গতিকে কাৰ একাউণ্ট চৰকাৰী ধন সোমাব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, কোকৰাঝাৰত দিন দুপৰতে সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তই গুলীচালনা কৰি লুটি নিলে 3 লাখ টকা। SBI গ্ৰাহক সেৱা কেন্দ্ৰত কৰ্মৰত শফিকুল ইছলাম নামৰ যুৱকজনক গুলীচালনা কৰে আৰু গুলী কৰি 3 লাখ টকা লুটি লৈ যায় 2 দুৰ্বৃত্তই। উজনিলৈ যোৱা শ্ৰমিকক বাছৰ পৰাই উভতাই পঠিয়াইছে অসম সংখ্যালঘু পৰিষদে। তেওঁলোকে উল্লেখ কৰিছে, মিয়া শ্ৰমিকসকলৰ য'ত সুৰক্ষা নাই তাত যাব নোৱাৰিব, য'ত সন্মান নাই তাত যাব নোৱাৰিব। 3খনকৈ আল্ট্ৰাবাছ ভৰ্তি শ্ৰমিক গৈছিল উজনিলৈ কৰ্মৰ সন্ধানত। কাম কৰিবলৈ সেই শ্ৰমিকসকলক উভতাই পঠাইছিল অসম সংখ্যালঘু পৰিষদে। আজিৰে পৰা ৰাজ্যত নাথাকিব মহকুমা আৰু মহকুমাৰ পৰিৱৰ্তে থাকিব সমজিলা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে মহকুমা বিলুপ্তি কৰা হ'ব আৰু মহকুমা বিলুপ্তি কৰি আচলতে ৰাজ্যবাসীৰ বাবে যথেষ্ট লাভৱান হ'ব। দুৰ্গা পূজাৰ সময়তে কৃষকসকললৈ চৰকাৰে দিলে ভাল খবৰ। কেইটামান দিনৰ ভিতৰতে অৰ্থাৎ কাইলৈ কৃষকসকলে লাভ কৰিব চৰকাৰী ধন। 18 নং কিস্তিৰ ধন লাভ কৰিবলৈ গৈ আছে কৃষকসকলে। শুকুৰবৰীয়া নামাজৰ পিছত ইৰাণৰ ৰাজধানী তেহৰাণত সমবেত হৈছিল লাখ লাখ লোক। বিশ্বৰ মুছলমান ৰাষ্ট্ৰক একত্ৰিত হোৱাৰ বাবে ইৰাণৰ ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনীয়ে কৰিলে আহ্বান। পুনৰবাৰ ইজৰাইলক হুংকাৰ দিলে ইৰাণৰ সৰ্ববৃহৎ নেতাজনে। দুৰ্গা পূজা আয়োজনৰ বাবে পূজা কমিটিসমূহলৈ চৰকাৰে প্ৰদান কৰিব ধন। 8 আৰু 9 অক্টোবৰত পূজা কমিটিসমূহে লাভ কৰিব বিত্তীয় সাহায্য। দুৰ্গা পূজাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য।